নমস্কাৰ জ্যোতি কালেকশ্যনৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো কিমানো কেমেৰা আৰৰ পৰা আপোনালোকক কথা কৈ থাকিম আজি ভাবিলো আপোনালোকৰ আগলৈ এনেকে কথা পাতো নৱবৰ্ষ কেনেদৰে গল জনাবচোন আৰু ভোগালী বিহু হিয়া ভৰা শুভেচ্ছা জনাইছো আপোনালোকলৈ আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল হওক আজি কেজুমান মিক্স টছ কাপোৰ দেখাবলৈ আপোনালোকৰ মাজলৈ লৈ আহিছো আশা কৰিছো আপোনালোকে চাই ভাল পাব এজোৰ মই দেখাব লৈছো মিক্স টছৰ এজোৰ কাপোৰ খুব ধুনীয়া কাপোৰজোৰ এখন হ'ব চাদৰখন খুব ধুনীয়া কাপোৰজোৰ আৰু ইয়াৰ আঁচলটো হ'ব এইটো ইয়াত স্কাই ব্লু আৰু ব্লেক কালাৰ কাম কৰা থাকিব এইখন হ'ব ইয়াৰ চাদৰখন আৰু এইখন হ'ব ইয়াৰ মেখেলাখন কাপোৰ কেইজো বহুত ধুনীয়া হয় যদি ভাল লাগে আপোনালোকে এটা স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ আমাৰ হোৱাটছএপ নম্বৰ যোগাযোগ কৰিব আৰু এইকেইটা হ'ব ইয়াৰ সাইড পাৰি কেটা এইকেইটা হ'ব ইয়াৰ সাইড পাৰি আৰু এইজো হৈছে কাপোৰজো খুব ধুনীয়া ইয়াৰ প্ৰাইস হৈছে 3300 ইয়াৰ প্ৰাইস হৈছে 3300 ভাল লাগিলে এটা স্ক্ৰিনশ্বট ল'ব এবাৰ দেখাইছো মিক্স টছৰ এজো কাপোৰ এজো একদম লাইট কালাৰত আছে ইয়াত ব্লেক কালাৰ আৰু গোল্ডেন কালাৰ কাম কৰা থাকিব এইখন হ'ব চাদৰখনৰ আঁচলটো এইখন হ'ব চাদৰখনৰ আঁচলটো আৰু এইখন হ'ব ইয়াৰ মেখেলাখন কাপোৰ কেইজো বহুত ধুনীয়া হয় ইয়াৰ কালাৰটো একদম পাতল হয় আৰু যেতিয়া ৰেডি কৰি পিন্ধিব বহুত ধুনীয়া দেখাব আৰু এইখন হৈছে এইকেইটা হৈছে চাদৰখনৰ সাইড পাৰি কেটা আৰু ব্লাউজ পিছৰ হাতত এটা পাৰি থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব ইয়াৰ প্ৰাইস হৈছে 3300 নেক্সট আৰু এজো দেখাইছো এখন হ'ব চাদৰখন ইয়াত পাৰ্পল কালাৰ আৰু ব্লেক কালাৰ কাম কৰা থাকিব এখন হ'ব চাদৰখন আৰু এইটো হ'ব চাদৰটো আঁচলখন চাদৰখনৰ আঁচলটো এইটো এইখন হ'ব মেখেলাখন খুব ধুনীয়া কাপোৰজোৰ আৰু এইকেইটা হ'ব কাপোৰজোৰৰ সাইড পাৰি এইকেইটা হ'ব ইয়াৰ সাইড পাৰি খুব ধুনীয়া কাপোৰজোৰ ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব পাৰিব ইয়াৰ প্ৰাইস হ'ব 3300 আৰু এই যে দেখাইছো মিক্স টছৰ এজোৰ কাপোৰ একদম কালাৰিং মিক্স টছৰ কাপোৰ একেজোৰ লাইট কালাৰত সিম্পল আছে এজোৰ ইয়াতে মেৰুন কালাৰ আৰু গোল্ডেন গুণাৰ কাম কৰা থাকিব ইয়াৰ পোটাকিতে একদম ঘন ঘনকে সৰু সৰুকে দিয়া থাকিব আৰু ইয়াৰ আঁচলটো হ'ল এইটো হ'ব ইয়াৰ আঁচলটো আৰু এইখন হ'ব মেখেলাখন এইখন হ'ব মেখেলাখন আৰু ইয়াৰ সাইড পাৰি কেটা মেৰুন কালাৰ আৰু মাজত এনেদৰে গুণাৰে কাম কৰা থাকিব এইকেইটা হ'ব ইয়াৰ সাইড পাৰি আৰু ব্লাউজ পিছৰ হাতত এটা পটি থাকিব ইয়াৰ প্ৰাইসও 3300 নেক্সট আৰু এজো দেখাইছো কালাৰিং টছৰ কাপোৰ ইয়াতো পাৰ্পল কালাৰ আৰু ব্লেক কালাৰ কাম কৰা থাকিব এইখন হ'ব চাদৰখন এইখন মেখেলাখন এইখন হ'ব মেখেলাখন এইকেইটা ইয়াৰ সাইড পাৰি আৰু এইটো হ'ব ব্লাউজ পিছৰ হাতত এটা থাকিব এটা যেহেতু বিয়াৰ সিজন হয় আপোনালোকে সকলোৱে এই কাপোৰ কেজো পিন্ধিব পাৰিব লাইট ওয়েটৰ কাপোৰ খুবেই ধুনীয়া ইয়াৰ প্ৰাইস সেম হয় 3300 আৰু এজো দেখাইছো গোল্ডেন কপাৰ গুণা আৰু ৰেড কালাৰ কাম কৰা এজোৰ মিক্স টছৰ কাপোৰ এজো বহুত ধুনীয়া হয় কাপোৰজোৰৰ মাজত এনেদৰে গোল্ডেন গুণা আৰু ৰেড কালাৰ কাম কৰা থাকিব এইখন হ'ব চাদৰখন আৰু চাদৰখনৰ আঁচলটো হ'ব এইটো হ'ব চাদৰখনৰ আঁচলটো মই কাপোৰটো সবাই দেখাই দিছো কাপোৰৰ কোৱালিটিটো বহুতে ধুনীয়া হয় এয়া এইখন হ'ব কাপোৰজোৰ মেখেলাখন এইখন এইকেইটা হ'ব সাইড পাৰি খুব ধুনীয়া কাপোৰ 3300 হৈছে ইয়াৰ প্ৰাইস ভাল লাগিলে এটা স্ক্ৰিনশ্বট লৈ আমাৰ হোৱাটছএপ নম্বৰ স্ক্ৰিনত দিয়া থাকিব তাত যোগাযোগ কৰিলে জানিব পাৰিব নেক্সট আৰু এজো দেখাইছো মিক্স টছৰ কাপোৰ এজো হ'ব ব্লেক কালাৰত এইখন এই কাপোৰজো সঁচাই বহুত ধুনীয়া লাগিছে কাপোৰজো একদম মিহি হয়
বহুত ধুনীয়া ইয়াৰ ফিনিশিং বহুত ধুনীয়া হয় এখন হ'ব চাদৰখনৰ বডি তেনেদৰে ফুল বসা থাকিব আৰু এইটো হ'ব চাদৰখনৰ আঁচলটো এইটো এখন হৈছে মেখেলাখন এখন হৈছে ইয়াৰ মেখেলাখন আৰু এইকেইটা হৈছে সাইড পাৰি কেইটা ব্লেক কালাৰ থাকিব ব্লাউজ পিছৰ হাতত এটা পটি থাকিব খুব ধুনীয়া কাপোৰযোৰ ভাল লাগিলে এটা স্ক্ৰিনশ্বটতে যোগাযোগ কৰিব নেক্সট আৰু এযোৰ মিক্স টচৰ ব্লেক কালাৰ ফুল বসা কাপোৰে দেখাম এইখন হ'ব চাদৰখনৰ মাজত ঘন ঘনকে এনেদৰে বুটা কৰা থাকিব আৰু আঁচলটো হ'ল এইটো আৰু এইকেইটা হ'ব কাপোৰযোৰৰ সাইড পাৰি এইকেইটা হ'ব সাইড পাৰি কেইটা আৰু এইখন হ'ব মেখেলাখন এখন হৈছে মেখেলাখন খুব ধুনীয়া কাপোৰ প্ৰাইস হৈছে 3300 এয়া নেক্সট আৰু এযোৰ দেখাইছো মিক্স টচৰ হেলাই ৰঙৰ ফুল বসা এযোৰ কাপোৰ এইখন হ'ব চাদৰখনৰ মাজত একদম ঘন ঘনকে সৰু সৰুকে বুটা কৰা থাকিব এইখন হৈছে চাদৰখন এইখন এইযোৰ বয়সস্থ মহিলাও পিন্ধিব পাৰিব একো কথা নাই কাপোৰ কিযোৰ যিহেতু সিম্পল হয় আৰু ফুলৰ ৰংটো বহুত পাতলকে দিয়া আছে আৰু এইকেইটা হ'ব ইয়াৰ সাইড পাৰি কেইটা আৰু এইখন হ'ব কাপোৰযোৰ মেখেলাখন এইখন হৈছে মেখেলাখন আৰু ইয়াৰ সাইড পাৰি কেইটা এইকেইটা হ'ব ইয়াৰ সাইড পাৰি ইয়াৰ প্ৰাইস হৈছে 3300 ভাল লাগিলে এটা স্ক্ৰিনশ্বট ল'ব এয়া নেক্সট আৰু এযোৰ দেখাইছো এইযোৰ গ্ৰীন কালাৰ আৰু গোল্ডেন গুণৰ ফুল বসা আছে এইখন হ'ব চাদৰখন এয়া তো মই ওচৰৰ পৰা দেখাই দিছো কাপোৰটো এইখন হ'ব চাদৰখন আৰু এইখন হৈছে কাপোৰযোৰ মেখেলা এইখন মেখেলা ইয়াৰ প্ৰাইস হৈছে 3300 এবাৰ দেখাইছো পিওৰ নুনি কাপোৰ এইযোৰ হৈছে পিওৰ নুনি কাপোৰ আমাৰ ঘৰতে বোৱা কাপোৰ মাটিশালত বোৱা এইখন হৈছে ইয়াৰ মেখেলাখন আৰু এইকেইটা হ'ব কাপোৰযোৰ সাইড পাৰি কেইটা এইকেইটা হ'ব কাপোৰযোৰ সাইড পাৰি কাপোৰযোৰ বহুত ধুনীয়া হয় একদম মিহিকে বোৱা আছে যেহেতু ঘৰতে বোৱা কাপোৰ হয় আৰু এইখন হ'ব কাপোৰযোৰ চাদৰখনৰ মাজত এনেদৰে বুটা কৰা থাকিব ঘন ঘনকে আৰু ইয়াৰ আঁচলটো হ'ব এইটো হ'ব ইয়াৰ আঁচলটো খুব ধুনীয়া কাপোৰ কেইযোৰ সকলো মহিলাই পিন্ধিব পাৰিব ইয়াৰ প্ৰাইস হৈছে 4700 যেহেতু ঘৰতে বোৱা পিওৰ নুনি কাপোৰ হয় হেতু কাৰণে ইয়াৰ দামটো অলপ বেছি হয় 4700 ভাল লাগিলে এটা স্ক্ৰিনশ্বট ল'ব নেক্সট আৰু এযোৰ সেমি নুনি কাপোৰ দেখাইছো পিওৰ নুনি কাপোৰ এইযোৰ চকলেট কালাৰ ফুল বসা আছে এখন চাদৰখন এখন পুৰা ঘন ঘনকে মাজৰ বুটা কৰা থাকিব আৰু চাদৰখনৰ আঁচলটো হৈছে এইটো হ'ব চাদৰখনৰ আঁচলটো আৰু এইখন হ'ব মেখেলাখন খুব ধুনীয়া কাপোৰযোৰ আৰু ইয়াৰ সাইড পাৰি কেইটা হৈছে সাইড পাৰি কেইটা বহুত ধুনীয়া হয় এইকেইটা হ'ব ইয়াৰ সাইড পাৰি ব্লাউজৰ হাতত এটা এটো পাৰি থাকিব খুব ধুনীয়া কাপোৰযোৰ আপোনালোকে ভাল লাগিলে এটা স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব আৰু আপোনালোকে আমাৰ কাপোৰৰ কালেকচনবোৰ কেনেকুৱা লাগিছে জনাব আপোনালোকে জনালে ভাল লাগে ঠিক আছে আজি কিছুমান মিক্স টচ কালাৰ টচ আৰু দুযোৰ পিওৰ নুনি কাপোৰ দেখালো আশা কৰিলো আপোনালোকে চাই ভাল পালে আজিলৈ আহিলো নমস্কাৰ